আপোনালোকৰ ইমানখিনি মৰম স্নেহৰ লগতে আপোনালোকে দিয়া আশীৰ্বাদত মই আজি এটা নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইটো বোলো আপোনালোকক ধুনীয়াকৈ দেখুৱাওঁগৈ ধুনীয়াকৈ নিয়ম নীতিৰে পূজা হৈ গ'ল আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ বোলো আহক সোমাই আহিয়ে দোকানখন কেনেকুৱা বনিছে আপোনালোকে প্ৰথমতে চাই পেলাই জনাব আৰু এইফালে কৈছিলোঁ যে নতুন ব্যৱসায়টো এয়া যিবোৰ আপোনালোকে যেনেকুৱা ধৰণৰ ছেকেণ্ড হেণ্ড মোবাইল বিচাৰে তেনেকুৱা ধৰণৰ আজিৰ পৰা আমাৰ হেছটেগ ট্ৰেণ্ডিঙত পাই যাব এয়া চাব পাৰে আইফোনৰ পৰা আদি কৰি চেমচাঙৰ পৰা আদি কৰি মানে এণ্ড্ৰইড আইফোন সকলোবোৰ পাব অকণমান কৈ দিয়া আমাৰ ইহে অকণ বেছিকৈ ভালকৈ জানে মানে 900ৰ পৰা মোবাইল আছে আমাৰ লগত আৰু ছেকেণ্ড হেণ্ড একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন টিপটপ কণ্ডিশ্যনৰ মোবাইলৰ লগতে অল এচেছৰিজ পাব চাৰ্জাৰ হওক হেডফোন হওক বটৰ বক্স এভৰিথিং আৰু বটৰ বক্স আকৌ এয়া চাব পাৰে এয়া হৈ গ'ল হেডফোন আকৌ আইফোনৰ চাৰ্জাৰ বিচাৰিলেও অৰিজিনেল চাৰ্জাৰো পাই যাব ধুনীয়াকৈ আৰু কৈ দিয়া কভাৰ চভাৰবিলাক আছে পুৰা ষ্টাইলিছলি কভাৰ আছে দেখিছে ছোৱালীবিলাকৰ ধুনীয়া আছে ছোৱালীসকলৰ কাৰণে আছে ল'ৰাসকলৰ কাৰণে আছে বহুতৰে মন যায় আৰু আমাৰ তাত ইমান এটা কমফৰ্টেবল প্ৰাইচত আইফোন দিম মানে কাষ্টমাৰক হেপি কৰি পেলাই আমি মানে হেপি দিবলৈ চেষ্টা কৰিম দুই এটা দেখুৱাই দিওঁ ৰ মোৰ ৰঙা ৰংটো ভাল লাগে এনেকুৱা আইফোন এটা মোৰ আছিলে আইফোন মিনি বিচাৰিলেও আপোনালোকে আইফোন মিনি পাই যাব বহুতো মডেল পাই যাব মিনি এই দুইটা মিনি হয় নাই মিনি হয় এইটো 12 হয় এইটো 12 এনেকুৱা মিনি এটা আছিল নহয় কি হ'ল এটা আছে এনেকুৱা মিনি এটা আছে মানে এনেকুৱা ব্লু কালাৰ আৰু মিনি আছে ব্লু কালাৰ আছে বহুত এভেইলেবল আছে আমাৰ তাত আহক সকলো আৰু এইটো হৈ গ'ল এক্সাৰ আনিছিলোঁ আমি 5 পিচ এতিয়া মাত্ৰ এপিচে আছে যদি কাৰোবাক লাগে সোনকালে আহি লৈ যাওক একদম ধুনীয়াকৈ কনভাৰ্ট কৰি থোৱা আছে দেখিছে নহয় আৰু এইটো হৈ গ'ল 15 প্লাছটো বহুত মজা কালাৰ এটাত লৈ আহিছোঁ এইটো লাগিলেও ল'ব এইটো কি 12 Pro আৰু এইফালে 13 Pro যেনেকুৱা লাগে যিমান মানে লাগে পাই যাব আৰু বহুত ভাল কণ্ডিশ্যনৰ হয় এইবিলাক বটৰ অৰিজিনেল বক্সো আমাৰ ইয়াতে পাই যাব আৰু আপোনালোকে এয়া বটৰ বক্স অনলাইন প্ৰাইজতকৈ আমাৰ ইয়াত 30% অফত পাব মানে একদম কেনেকুৱা ডিছকাউণ্ট এক্সট্ৰা ডিছকাউণ্ট হয় হেডফোন হওক চাৰ্জাৰ হওক একদম কমপ্লিটলি 30% ডিছকাউণ্ট নতুনকৈ ব্যৱসায়টো যিহেতু আৰম্ভ কৰিছোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰি যাব আৰু গোটেইবোৰ মোবাইল মই ধুনীয়াকৈ দেখুৱাই দিছোঁ যোনটো যেনেকুৱাকৈ লাগে আপোনালোকে আহিব ভিজিট কৰিব আমাৰ শ্বপত আৰু ধুনীয়াকৈ লৈ ল'ব পাৰিব আৰু অনলাইন যদি এনেকৈ কিবা সুধিব লগা আছে নাম্বাৰ স্ক্ৰীণতে আছে